বিচাৰিছোঁ ধৰক আপোনালোকৰ এই ল'ৰা ছোৱালীখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকে যেনেকুৱা ধৰণৰ খুব এটা বিজ্ঞানসন্মতভাৱে ধৰক এটা ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে, এই ক্ষেত্ৰত আপোনালোকৰ ল'ৰা ছোৱালীখিনিয়ে সফলতা অৰ্জন কৰিছে, এই ক্ষেত্ৰত ধৰক অভিভাৱকসকলৰ সহযোগটো কেনেকুৱা ধৰক কিছুমান অভিভাৱক মানে কি সহযোগ অভিভাৱকৰটো তেওঁলোকৰ প্ৰায় অশিক্ষিত আছে আৰু শিক্ষিত হ'লেও ইয়াত বাগানী আৰু মানে ধৰ গাঁও মিচিং সম্প্ৰদায়ৰ মানুহ আছে এতিয়া তেনেকুৱা গাৰ্জেন আছে প্ৰায় খাই বৈ আহে প্ৰায় 60-70% পানী খাই আহে তথাপি তেওঁলোকৰ এতিয়া ইয়াৰ প্ৰয়োজন ল'ৰাই এতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে কুকুৰা গাঁৱতে আছে কুকুৰা বুলি যোনটো কৈছোঁ কুকুৰা কলেজত পূজাবলৈ ৰাখি ইয়াৰ খেলত মানে গ'ল্ড মেডেল পাইছে সেইকেইটা পায় কিন্তু সেইটোৱে আৰু মানে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত যদি ঘৰত গাৰ্জেনে যদি ভালকৈ কিছুমান মানুহ লগাই বা নোচোৱা তেনেকুৱা আকৌ বেয়া হৈ যাব ইয়াত থকালে এটাই ল'ৰা গাত যিমান বেয়া হ'ব ল'ৰাটো ইয়াৰ পৰা বান্ধোনত থাকে আচাৰ ব্যৱহাৰৰ পৰা শিকি যায় বান্ধোনত তেওঁলোকে গাঁৱত যে পায় ল'ৰা ডাঙৰ ল'ৰাই এতিয়া বুঢ়ী খায় খেতি খায় আৰু পুৰা পানী পৰ্যন্ত খায় ইয়াততো একো নাপায় বান্ধোন মানে পঢ়া সময়ত পঢ়িলে আৰু খেলা সময়ত খেলিব গ'লে ভাগে ভাগে টিভি চাবলৈ টাইমত কাৰণ ইয়াত মানে তেওঁলোকৰ ব্যৱহাৰৰ পৰা সলনি হৈ যায় ভাষাটো স্পষ্ট হৈ যায় এতিয়া মিচিং এনেকুৱা আছে এতিয়া সুবিধা শিকাব নোৱাৰে ভাষাটোৰ পৰা উচ্চাৰণটো ভুল হয় কমটো অকম কৰি দিয়ে কম্পিটিশ্যনবিলাক হয় যে মাৰ্কছ নাপায় এতিয়া এনেকুৱা হৈছে ভাষাটোৰ কাৰণে বহুত প্ৰব্লেম হয় সেইটো খুব এটা খুব ভাল কাম আপোনালোকে কৰিছে মই মানে কি আগতেও আহিছোঁ এবাৰ আপোনালোকৰ অনুষ্ঠানটোলৈ আৰু ডাঙৰ ডায়েটৰ ফালৰ পৰাও এবাৰ মানে আহিছিলোঁ তেতিয়া ধৰক বিশেষকৈ শিশু ল'ৰা ছোৱালীখিনিক যথেষ্ট ভাল লাগে আৰু ধৰক এইবোৰ শিশু ভিত্তিক কিছুমান ধৰক কাম বন কৰি ভাল লাগে আৰু তাতে আমি এটা অনুষ্ঠান এটাও মানে চলাই আছোঁ সূৰ্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্ৰ বুলি কয় বিশেষকৈ শিশুসকলৰ শৈক্ষিক সামাজিক আৰু সাংস্কৃতিক বিকাশ কৰাৰ দিশত আমি ভাবিছোঁ মানে ধৰক আপোনালোকৰ এই ল'ৰা ছোৱালীবিলাকৰ মাজত যদি ধৰক আমাৰ সেই অনুষ্ঠানটোৰ ফালৰ পৰা আহি ধৰক শিল্পী দিৱস যদি আমি আয়োজন কৰিব বিচাৰোঁ বা ধৰক বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ মাজত কম্পিটিশ্যন টাইপৰ তেওঁলোকৰ মাজত যদি আমি কৰিব বিচাৰোঁ ধৰক আকৰ্ষণ প্ৰক্ৰিয়া হওক কুইজ হওক বা সাম্প্ৰতিক ঘটনা প্ৰবাহৰ লগত জড়িত কিছুমান ৰিচেণ্ট যিবিলাক জিকে নলেজ সেইবিলাক ধৰক এনে প্ৰদান কৰাৰ ক্ষেত্ৰত আপোনালোকে সঁহাৰি আগবঢ়াই নে ধৰক সেইবিলাকতো পালে ভালে এনেকুৱা আমি খায়ে থাকোঁ আৰু এতিয়া বৰ্তমান আপোনালোকৰ এই যিটো ধৰক অনুষ্ঠান আছে এই অনুষ্ঠানটোত কিমান কেইজন মানে ধৰক শিক্ষক শিক্ষয়িত্ৰী জড়িত খালী আছে এজন মানে শিক্ষকৰ বিচাৰি এতিয়া কোনো এজন 8জন আছে মানে টিচাৰ 4গৰাকী আছে হেল্পাৰ 2জন কুকুৰ আছে মই ইনচাৰ্জতে আছোঁ এতিয়া শিক্ষক কেইজনটো ধৰক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষক এই পোষ্টটো ধৰক গ্ৰান্টেড পোষ্ট কণ্টেক্সচুৱেল এই অনুষ্ঠানজনৰ এতিয়া প্ৰধান কোন প্ৰধান বুলিলে ইয়াত নাথাকে মানে ডিপাৰ্টমেণ্ট ইমান সলনা সলনি হৈ থাকে সলনা সলনি নহয় ডিষ্ট্ৰিক্টৰ এজন দ্বিতীয় বুলি কয় তেওঁ আৰু আমাৰ একাউণ্টেৰ মেম্বাৰশ্বিপ কমিটি আছে কমিটি হ'ল কমিটি থাকে আচলতে ইয়াত সেইটো প্ৰাইভেট এজেঞ্চি নহয় চৰকাৰী এজেঞ্চি থাকে চব চৰকাৰী মানুহ থাকে আৰু ব্লক দিও তেওঁ স্কুলত যেনেকৈ প্ৰিন্সিপাল থাকে হেডমাষ্টাৰ থাকে হেড বুলিং থাকে ইনচাৰ্জজনে হেড বৰ্তমান ইয়াৰ মই ছাৰ নামটো জানিব পাৰোঁ প্ৰদীপ কুমাৰ দাস আপোনাৰ ঘৰ মই যোৰহাট টাউনতে টাউন মানে মই মেইন ঘৰ সৰুপথাৰ আছিলে সৰুপথাৰ তাত এই ঘৰবোৰ আছিলে একজেক্ট ভাড়া আছিলে ভাড়া ঘৰ টকা উঠাই দিলে চৰকাৰী বিল্ডিং ঠিক কৰি দিলে তাৰ জেগাত পঠাই দিলে আৰু এনে ছাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত ধৰক এইবোৰ আপোনালোকে গীত মাত এনেবোৰ ধৰক এইবোৰ কৰি থাকে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক মাজে সময়ে কৰি থাকে ছাৰ কৰে আবেলি পিছবেলা ক্লাছটো অকল সেইটোৱে হয় আৰু ছাৰ আপোনালোকে ইয়াত এনেই ধৰক খেল ধেমালি কেনেকুৱা ধৰণৰ ধৰক এই বিশেষকৈ ধৰক ল'ৰা ছোৱালীবিলাকৰ মাজত কোনবোৰ খেল আপুনি বিশেষ দিছে ধৰক ক্ৰিকেট ফুটবল এইবিলাক দিছে ক্ৰিকেট ফুটবল আছে আমি খাই কমিশ্যন খেলোৱা নাই কমিশ্যনৰ সৰু ৰাজা সৰু খেল খেলা হয় দৌৰ সৰু টাইপৰ পানী খেল দিয়া হয়
ইয়াৰ ডিষ্ট্ৰিক্ট পৰ্যন্ত মই ইয়াতে হ'ব তাৰ আৰু ছাৰ আপোনালোকৰ এই অনুষ্ঠানটোৰ সন্দৰ্ভত আপুনি ধৰক হেৰি ফকাজিং লাইনত গৈছেনে ধৰক বাতৰি কাকত বা এনেকুৱা ধৰণৰ ধৰক আপোনালোকৰ এই অনুষ্ঠানটোৰ সন্দৰ্ভত ধৰক দেৰগাঁৱত এটা ইমান এটা ভাল কাম কৰিছে এই অনুষ্ঠানটোৰ ভিতৰত ধৰক লেখা মেলা কিছুমান কৰিব লাগে বুলি ভাবো আৰু ধৰক আমাৰ এই অনুষ্ঠানটো ইমান এটা ধৰক আপোনালোকে ইমান ডাঙৰ এটা কাম কৰিছে নে বিশেষকৈ শিশুক মানে যত্ন দিয়াটো বা শিশুক যত্নৰ শিক্ষা দিয়াটো কম কথা মানে কম অন্য স্কুলৰ পঢ়ে ইয়াত হ'ল য'ত ভুল কৰা মানে অহাই নাহে এটা শিক্ষা দিলে সহজ নহয় এতিয়া তাকে খাই থাকোঁতে ৰুমৰ এটা মাৰি দিয়ে চকুতে বেয়া হয় তাৰপৰা মুখে খালে এনেকুৱা ঘটনা ঘটি থাকে চাই নাথাকিলে বিপদ প্ৰথম এডমিশ্যন লোৱাৰ ৰাতি লাগিছে ৰাতি একে বিচাৰত কমপ্লেইন কৰিব লাগে মানে পুৰা মানে বহুত প্ৰব্লেম আছে বৰ ৰিক্সত থাকিব লগা হয় এটা ল'ৰা হেৰাই গ'লে গাৰ্জেন আমাকে গাৰ্জেন বুলি এৰি দিছে ল'ৰাটা হেৰাই যোৱাৰ লগে লগে আমি জেইখন কাম একটো ল'বলৈ কেনে চলা গতিকে মই ডেটত থাকিব লগা হয় আৰু বেমাৰৰ ফটকে হয় বেমাৰ আজাৰ এবাৰতে ফটকে খুব প্ৰয়োজনীয় হৈ গ'ল কেনেবাকৈ মাতিয়ে মোৰ গাড়ীখন আছে কাৰণে 8টা বাৰ বহুত ৰিক্স মানে কিছুমান ছাৰ আপুনি এই অনুষ্ঠানটো কেতিয়া জন্ম হৈছিলে জানিছে 2003 চনত পায় 2000 মানে ইয়াত আৰম্ভ হৈছিল 2003 মানে ষ্টাৰ্ট হৈছিলে তাৰ পৰা মানে পুৰা সম্পূৰ্ণভাৱে 2008 চনৰ পৰা কামটো চলি গৈছে অন্য ষ্টেট হৈ গ'ল আমাৰ ইয়াত 2008 আৰম্ভ ল'ৰা ছোৱালীখিনি আপোনালোকে যেনেধৰণে ধৰক শিক্ষা দিছে বা একত্ৰীকৰণ কৰি ৰাখিছে ল'ৰা ছোৱালীখিনি যথেষ্ট ধৰক হুলস্থুল হাই হুলস্থুল এইবোৰ কৰে তাৰ উপৰি আপোনালোকে ইমান এটা সুন্দৰ পৰিৱেশ দিয়াৰ কাৰণে আমি বিশেষকৈ ধৰক যুৱ প্ৰজন্ম হিচাপে আমি যথেষ্ট সুখী আৰু বিশেষকৈ ধৰক আমাৰ যুৱ প্ৰজন্ম হিচাপে ধৰক শিশুসকলক লৈ যথেষ্টখিনি ধৰক কৰিব পৰা ব্যৱস্থা আছে ধৰক আমি কিছুমান ধৰক নিজস্ব ব্যক্তিগত স্বাৰ্থৰ কাৰণে ধৰক খালৰি কাটি কিছুমান কামত ধৰক ব্যস্ত হৈ যাবলগীয়া হয় আৰু যি কি নহওক আমি ভাবোঁ ধৰক আমাৰ বিশেষকৈ ধৰক আমাৰ ডেৰগাঁও অঞ্চল বা নিজৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াতে ধৰক শিক্ষা যিটো ধৰক দিছে উন্নত মানদণ্ডৰ সেই পৰ্যায়টোৰ মই ভাবোঁ মানে কি অসম চৰকাৰে যথেষ্টখিনি ধৰক ব্যৱস্থা দিছে আৰু মানে ব্যৱস্থা মানে ল'ব লাগে আপোনালোকে অসুবিধা নোহোৱা হয় হয় আৰু তেনেকুৱা চৰকাৰী কোনোবাই নোজোৰে মানে বহুত কমকৈ পুঁজি দিয়ে কিছুমান বহুত ভিতৰৰ আৰ্থিক দিশটো মানে চৰকাৰৰ খেলি মেলি এটা ল'ৰাৰ 3,000 কাৰণে পাৰ ডে 40 টকা থাকে মাংস থাকে তাত মাছ মাংস তাতে মিলাই মানে সেই টকাটো পৰ্যাপ্ত নহয় 3,000 ভাত ৰাতিপুৱা খাই দুপৰীয়া ৰাতি কাৰণে পাৰ ডে 40 টকা আৰু কিছুমান ভিতৰৰ মানে কাৰণে যোনটো কাপোৰ কানি দিয়ে তেনেকৈ প্ৰথম ঘৰতে বাকী চাকৰি দিলে আজিলৈকে একো নাই দিয়া অকল পইচা তলৰ পৰা পইচা থাকে তাৰমানে বহুত যোৱা এটা কৰি মাৰি চলি লগা হয় যিবিলাক তেওঁলোকে আহে যদিও ৰাখি দিয়ে খাম খাই খাই আপোনালোকে কিবা হেৰি অভিযোগ দাখিল কৰিছে নেকি চৰকাৰৰ পক্ষে জনাই মানে বহুত টকা আৰু মানে আমাৰ যিটো ষ্টাফ আছে অন্য চাকৰি হ'ল ঘণ্টা 10 ঘণ্টা থাকিলে নহয় এইটো হ'ল কোনো দেওবাৰে কোনো কিছু কামত বন্ধ নাই কাৰণ দেওবাৰটো ল'ৰাখিনিতো ঘৰলৈ গুচি যায় ইয়াত থাকে দেওবাৰেতো ভাত খাব লাগিব সিহঁতি সিহঁতক চাব লাগিব গতিকে দেওবাৰে ছুটি নাই চবে চবেই গধূলা ডিউটি মানে দিনে ৰাতিয়ে থাকিব লাগে ইয়াত আমি কিন্তু আমি মানে মানৱীয় ক্ষেত্ৰত ষ্টাফ পাল পাতি দিয়া আছে কিছুমান দুগৰাকী ঘৰলৈ গুচি যায় দুগৰাকী মানে থাকে আমি থাকিলোঁ ৰাতি লৈ এনেকৈ আছে মানে এনেকৈ চবেই ঘৰত কিন্তু মানুহেতো দৰমহা হ'ল নহয় এতিয়া মানুহ হিচাপে তেওঁ কম মানে সেইটো আমি চৰকাৰক বহু আবেদন কৰিও তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা দিয়ে একো নকৰে সেই মানুহটোৰ কাৰণে বহুত মন ভাঙি যায় আজিৰ বস্তু বাহিনী বুজি পাই যাম আৰু প্ৰায় মানুহখিনিয়ে পৰিয়াল মানুহ বিয়া বয়সস্থ বুঢ়া মানুহ আছে যোন মানুহজনী বুঢ়া তেওঁক 4,000 5,000 টকা দিলে ঘৰখন নচলে মানে অন্য কাম ইয়াত থাকিলে অন্য কামো কৰিব নোৱাৰে কিছুমান চবে কৰিব নোৱাৰে কিছুমানে এৰি বুজি যায় প্ৰব্লেম আপোনালোকৰ ইয়াত কিমান কোন শ্ৰেণীলৈকে আছে ক্লাছ 8 বৰ্তমান কেইজনী মানে শিক্ষক হ'লে 8জন শিক্ষক 4জন আছে এনেকৈ চলাই নিয়ে নে চলাই মানে শিক্ষক ইয়াত এইটো ইয়াৰ গাইডলাইন আছে মানে
এজন শিক্ষকৰ আণ্ডাৰত 2জন শিক্ষক হ'ব লাগে। এজন শিক্ষকৰ আণ্ডাৰত 2জন। এতিয়া মিলি আছে 8জনৰ কাৰণে 4গৰাকী শিক্ষক আছে হৈ যায়। চায়েন্সৰ পষ্টটো খালী আছে, চায়েন্স নহ'লে আৰ্টছৰ হ'লেও দিবই, দিয়া নাই আমি দিবও পাৰে চৰকাৰৰ কথা। এইখিনিয়ে আৰু আমি ছাৰ মানে কি ধৰক আপোনালোকৰ এই অনুষ্ঠানটোৰ সন্দৰ্ভত ধৰক জানিব বিচাৰোঁ। এই অনুষ্ঠানটো ধৰক আগলে বা এতিয়াও আমি জড়িত হ'ব বিচাৰোঁ ধৰক অনুষ্ঠানটোৰ লগত, বিশেষকৈ এই যিহেতু শিশুসকলক প্ৰথম অৱস্থাৰ পৰাই যদি ধৰক শিক্ষিত কৰিব পৰা যায় তেতিয়াহে ধৰক আমাৰ সমাজখন খুব সুন্দৰ হৈ থাকিব। সেইকাৰণে ধৰক আপোনালোকৰ আমি সহায় সহযোগ বিচাৰোঁ। আমি এই ক্ষেত্ৰত কিবা যদি কৰিব পাৰোঁ কৰিব বিচাৰোঁ, আৰু আপোনালোকেও ধৰক অনুষ্ঠান প্ৰতিষ্ঠান যদি আয়োজন কৰে আমাক নিমন্ত্ৰণ জনাব। তেতিয়া ধৰক যি আমি আপোনালোকৰ ছাৰ বাইদেউ বা আমাৰ পিতৃ মাতৃৰ পৰা শিকিছোঁ 2এটা কথা, সেইবিলাক আমি এওঁলোকৰ মাজত ভাগ বিতৰা কৰিব পাৰিম। আৰু তেতিয়া ধৰক আপোনালোকৰ অনুষ্ঠানটোৰ সন্দৰ্ভত আমি বহলাব পাৰিম, অনুষ্ঠানটোৰ লগত আমি মানে ধৰক আগবঢ়াই ধৰক যি পাৰোঁ সাধ্য অনুসৰি আগবঢ়াই নিব পাৰিম। আৰু পৰাপক্ষত আমি যদি ধৰক মাজে সময়ে যদি আমি সুযোগ সুবিধা পাওঁ তেতিয়া ছাৰ বাইদেউসকলৰ পৰা যি 2এটা কথা শিকিছোঁ সেইবোৰ আমি ক্লাছ চিষ্টেম ভিত্তিত ধৰক আমি 5জন ল'ৰাই এদিন আমি ধৰক কথা পাতি ল'ম ন, তেতিয়া আমি তেওঁলোকক আমি যি দিব পাৰোঁ দি থৈ যাব পাৰিম। তেনেকুৱা ধৰণৰ কথাবোৰ যদি চাই তেতিয়াহ'লে ভাবোঁ ভাল হ'ব বুলি ভাবোঁ। এতিয়া মানে আমাৰ বিশেষকৈ পেপাৰ যিখন চাইল্ড টিচাৰৰ লগত জড়িত, গোটেই শিশুসকলৰ লগতেই উত্তপ্ত হয়। ধৰক আমাৰ ধৰক বন্ধ দিনো থাকেতো, তেতিয়া আমি প্লেন কৰি ধৰক আমি আহিব পাৰোঁ 5টা ল'ৰা, তেতিয়া আমি আমাৰ ইনষ্টিটিউটত নাহি আপোনালোকৰ ইনষ্টিটিউট আমি কিছুমান কাম কৰি দিব পাৰোঁ। তেনেকুৱা কামবোৰ ঠিক আছে। আমি যথেষ্ট সুখী হৈছোঁ, আপোনালোকে আৰু ভাল হওক হয়নে। আৰু আপোনালোকৰ চিন্তা ধাৰণা মানে বহুত ওপৰত, পৃথিৱীত ক'বলৈ গ'লে পিতৃ মাতৃৰ পিছতেই যথেষ্ট শিক্ষাগুৰুকে স্থান দিয়া হয়। সেইকাৰণে পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ মানুহ যদি আছে ক'বলৈ গ'লে শিক্ষকে, আৰু যিটো মেন মেকিং ইণ্ডাষ্ট্ৰীৰ যিজন বলিষ্ঠ ইঞ্জিনিয়াৰ ক'বলৈ গ'লে শিক্ষক। সদায় গৌৰৱ কৰোঁ, আৰু যিমানেই পৃথিৱীত ডাঙৰ মানুহ নহওক শিক্ষকৰ পৰাই যিটো পাইছে শিক্ষকৰ পাই পাইছে। গতিকে বাৰু আমি আজিলৈ গৈ থাকোঁ এই ক্ষেত্ৰত